শ্ৰীমদ ভাগৱত গীতা এনে এখন গ্ৰন্থ যিখন গ্ৰন্থৰ পৰা মানৱ সমাজে অফুৰন্ত জ্ঞান আহৰণ কৰিব পাৰে। এইখন গ্ৰন্থত আপুনি আপোনাৰ জীৱনৰ সকলো প্ৰশ্নৰ উত্তৰ পাব পাৰে। সেয়েহে কোৱা হয় শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। জীৱনৰ সঠিক পথ, সকলো সমস্যাৰ সমাধান আপোনালোকে এই গীতাৰ মাজতে বিচাৰি পাব পাৰে। আজিৰ এই ভিডিঅ'টোত এইখন গ্ৰন্থৰ পৰা কেইটামান তত্ত্বগধুৰ কথা ক'ম, যিয়ে আপোনাক জীৱনৰ এক নতুন দিশ দেখুৱাব পাৰে। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যিদৰে আন্ধাৰক পোহৰে আহি জিলিকাই তোলে, ঠিক সেইদৰে শক্তিৰ বাহুল্য কেতিয়াও অথলে নাযায়। সেয়েহে মানুহ সদায় সত্যৰ পথত থাকিব লাগে। মানুহে জীৱনত তেতিয়ালৈকে ভয় শংকাৰ মাজত সময় পাৰ কৰিব লাগিব, যেতিয়ালৈকে সেই মানুহজনে নিজৰ জীৱনৰ সকলো সিদ্ধান্ত অন্য ব্যক্তিৰ হাতত অৰ্পণ কৰিব। যদি তোমাৰ কাৰোবাক ভাল লাগে, তেনেহ'লে ভাল তেওঁ নহয়, ভাল তুমিহে। কাৰণ আনক ভাল দেখাৰ গুণ তোমাৰ মাজতহে আছে। যি ব্যৱহাৰ তুমি আনৰ পৰা আশা কৰা, তুমিও সদায় তেনে ব্যৱহাৰ কৰিবা। জীৱনত এটা কথা সদায় মনত ৰাখিবা, বাসনা, লোভ, মোহ এই তিনিটা নৰকৰ দুৱাৰ। এবাৰ যদি এই দুৱাৰত ভৰি থোৱা, তোমাৰ বিনাশ নিশ্চিত। মানুহে এইটো জানিও ভাগ্যক লৈ জীয়াই থাকে যে ভাগ্যতকৈও ওপৰত তেওঁৰ কৰ্মহে আছে, যিটো মানুহৰ হাতত থাকে। যি মানুহে খং কৰে, তেওঁ মনত ভ্ৰম উৎপন্ন হয়, যাৰ জৰিয়তে চিন্তা কৰা ক্ষমতা নষ্ট হয়, আৰু সেইবোৰ কাৰণতেই মানুহৰ পতন আৰম্ভ হয়। এই সংসাৰত এটাই মাথো সম্পত্তি আছে, সেইটো হৈছে মনৰ শান্তি। মনৰ শান্তিৰ বাহিৰে এই সংসাৰত কোনো সম্পত্তি নাই। কোনো মানুহ জন্মতেই মহান হৈ নাহে বা জন্ম নহয়। মহান হ'বলৈ হ'লে মানুহে মহান কাম কৰিব লাগিব। জীৱনৰ সফলতাৰ তলাটো দুটা চাবিৰ দ্বাৰা খোলা হয়। এটা কঠিন পৰিশ্ৰম আৰু আনটো হৈছে দৃঢ় সংকল্প। যদি তুমি নিজৰ ভুলৰ পৰা কিবা শিকা, তেতিয়া ভুলবোৰ তোমাৰ সফলতাৰ ৰাস্তা। আৰু যদিহে ভুলটোৰ পৰা নিশিকি আকৌ একেটা ভুলকে কৰা, তেন্তে সেই ভুল সাগৰ সদৃশ। ভুলৰ পৰা শিকা নে সাগৰত ডুব যোৱা নিৰ্ণয় তোমাৰ। বেছি সুখত থাকিলে বা বেছি দুখত থাকিলে কোনো নিৰ্ণয় ল'ব নালাগে। মন অস্থিৰ হৈ থকা অৱস্থাত মগজুৱে সিদ্ধান্ত ল'ব নোৱাৰে। এনে সময়ত লোৱা সিদ্ধান্তত বিপদৰ আশংকাই অধিক। সুখী থাকিব বিচাৰা যদি কোনে কি কৈছে, কিয় কৈছে, এইবোৰৰ পৰা আঁতৰি থাকিবলৈ শিকা। যিমানেই এইবোৰৰ পৰা আঁতৰি থাকিবা, সিমানেই সুখী হ'ব পাৰিবা। যি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁৰ বাবে মনটোৱে শত্ৰু। চঞ্চল মনক নিয়ন্ত্ৰণ কৰা কঠিন, কিন্তু নিয়মিত অভ্যাসৰ দ্বাৰা মনক নিয়ন্ত্ৰণ কৰিব পাৰি। আনক বিশ্বাস কৰাটো ভাল কথা, কিন্তু কেতিয়াবা কেতিয়াবা বিশ্বাস কৰোঁতে সাৱধান হ'ব লাগে। কাৰণ কেতিয়াবা আমাৰ নিজৰ দাঁতেই জিভাত কামোৰ মাৰে। মই কৰিব পাৰোঁ সেইটো আত্মবিশ্বাস, কিন্তু মইহে কৰিব পাৰোঁ সেইটো অহংকাৰ। আত্মবিশ্বাসক আপোন কৰা, অহংকাৰক নহয়। কোনো মানুহে সময়তকৈ আগত বা ভাগ্যতকৈ অধিক কিবা কেতিয়াও নাপায়, কিন্তু সেইখিনি পাবলৈ হ'লে মানুহ প্ৰেৰণাশীল হ'ব লাগিব। যেতিয়া মানুহে কাম কৰি আনন্দ পায়, তেতিয়া তেওঁৰ সেই কামে পূৰ্ণতা পায়। জীৱনৰ আনন্দ না অতীতত না ভৱিষ্যতত। জীৱনৰ আনন্দ কেৱল বৰ্তমানতহে আছে। মানুহে দান কৰিলে সদায় হৃদয়ৰ পৰা কৰিব লাগে। মৌন হৈ যিটো ক'ব পাৰি, সেইটো শব্দৰ জৰিয়তে ক'ব নোৱাৰি। গতিকে এইকেইটা আছিল ভাগৱত গীতাত উল্লেখ থকা কেইটামান অতি গুৰুত্বপূৰ্ণ মহৎ বাণী, যিকেইটাই আমাৰ জীৱনত ধনাত্মক পৰিৱৰ্তন আনিব পাৰে। ধন্যবাদ।